কবিতাৰ শিৰোনাম সংগ্ৰাম। কবি তপন দাস। জীৱন যুঁজত যদিবা হয় পৰাজয়, থমকি নৰবা তুমি। হতাশাৰ মাজতেইতো লুকাই থাকে জীৱনৰ আচল পৰিচয়। কোনে জানে কাৰ জীৱনৰ কথা? বিচিত্ৰ পৃথিৱীত সময় আজি গতিশীল। জীৱনত এনেকুৱা এজন ব্যক্তি হ'বলৈ শিকা, যাতে তোমাক সকলোৱে মনত ৰাখে। অলংকাৰে কেৱল দেহৰ সৌন্দৰ্যতাহে বঢ়ায়, ই চৰিত্ৰ গঠনৰ বাবে প্ৰযোজ্য নহয়। গৌৰৱ কৰা ভাল কথা, অহংকাৰৰ বাবে নহয়। ধন সম্পত্তি টকা পইচা এইবোৰ হৈছে খন্তেকীয়া অনুভূতি, আজি আছে কালি নাই। জীৱনত কিবা এটা কৰোঁ বুলি যদি তুমি ভাবিছা, তেন্তে আৱিষ্কাৰ কৰিবলৈ শিকা। বিচাৰিলে পাবা তুমি তাতেই আনন্দবোৰ লুকাই আছে। জীৱনটো ত্যাগী হ'বলৈ শিকা। আনে কি ভাবে তাক তুমি ভাবিবলৈ দিয়া। ভাৱনাক কোনে বাধা দিব পাৰে? নিজে কি কৰিছোঁ তাক তুমি গুৰুত্ব দিবলৈ শিকা। এদিন চাবা তোমাৰ ত্যাগৰ বিনিময়ত হেজাৰ জীৱনে পোখা মেলিবলৈ